নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল আৰু এই চেগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সেই সকল ছাত্ৰ ছাত্ৰীক মোৰ চেনেলৰ তৰফৰ পৰা তথা মোৰ ব্যক্তিগত তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিম অনাগত দিনবোৰতো তেওঁলোকে এনেকুৱা ধৰণৰ ফলাফল লাভ কৰি নিজৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব আৰু পুনৰবাৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ৰিজাল্ট ঘোষণা কৰিলে এই ৰিজাল্টত Btrৰ কাৰণে বহুত বেছি ভাল খবৰ দিব বিচাৰিছোঁ। আৰু অসমৰ জিলাসমূহৰ ভিতৰত Btrৰ দুখনকৈ জিলা শীৰ্ষস্থানৰ ভিতৰত থাকিবলৈ সক্ষম হৈছে। ইয়াৰে ভিতৰত চিৰাং জিলাই প্ৰথম স্থান যোৱাবেলিৰ দৰে এইবেলিও লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেকৈ বাক্সা জিলাই চতুৰ্থ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এই চেগতে পুনৰ চিৰাং জিলা আৰু বাক্সা জিলাৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ Btrলৈ সুনাম কঢ়িয়াই অনাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিৰাং জিলাৰ 91% নম্বৰ পাৰ্চেণ্টেৰে আৰু বাক্সা জিলা 86%ৰে উজ্জ্বলিবলৈ সক্ষম হৈছে। ইয়াৰে চিৰাং জিলা প্ৰথম স্থান আৰু বাক্সা জিলা চতুৰ্থ স্থান। অসমৰ যি 33খন মানে কি বৰ্তমানলৈকে ধৰা হয় ইয়াৰ ভিতৰত চিৰাং জিলা প্ৰথম স্থান আৰু বাক্সা জিলা চতুৰ্থ স্থান। যোৱাবেলিও চিৰাং জিলা শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু বাক্সা জিলাও শীৰ্ষস্থানৰ ভিতৰতে আছিল। গতিকে এইবেলিও এই দুখন জিলাই পুনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু এইটো Btrৰ কাৰণে বহুত বেছি ভাল খবৰ। আশা কৰিম অনাগত দিনবোৰতো এনেকুৱা ধৰণৰ ফলাফল Btrৰ কাৰণে আহি থাকিব আৰু এনেকুৱা ধৰণৰ ফলাফলে সমাজৰ আহি থকা যিসকল ছাত্ৰ ছাত্ৰী আছে সেই সকল ছাত্ৰ ছাত্ৰীকো উৎসাহিত কৰিব আৰু আহি থকা ছাত্ৰ ছাত্ৰীসকলেও এই উৎসাহেৰে Btrৰ কাৰণে সুফল কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰি। আৰু পুনৰ অসমৰ লগতে Btrৰ এই সকল ছাত্ৰ ছাত্ৰীয়ে যিসকলে অশেষ কষ্ট কৰি দিন ৰাত একাকাৰ কৰি এই পৰীক্ষাটোত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তেওঁলোককো বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে কৃতকাৰ্য হ'ব নোৱাৰিলে তেওঁলোকেও হতাশ হ'ব নালাগে। অনাগত দিনবোৰত ভালদৰে অধ্যয়ন কৰি পুনৰ প্ৰস্তুতি চলাই থাকিব আৰু সুখ্যাতিৰে উত্তীৰ্ণ হ'ব বুলি আশা কৰিম। গতিকে যিহেতু আমাৰ অসমৰ তথা অসমীয়া মানুহৰ এটা আৱেগ মেট্ৰিক পৰীক্ষা আৰু এই মেট্ৰিক পৰীক্ষা ফলাফল ঘোষণা হোৱাৰ লগে লগে আজি ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক অভিভাৱিকাসকলৰ এটা উৎসাহ পৰিলক্ষিত আগৰে পৰা চলি আহি আছে আৰু এইবিলাক দেখা গৈছে এইবাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। গতিকে এনেকুৱা ধৰণৰ শিক্ষাৰ যিটো ফলাফল এইটো অনাগত দিনবোৰতো অব্যাহত থাকিব বুলি আশা কৰিছোঁ। পুনৰ এনেকুৱা ধৰণৰ খবৰ Btrৰ কাৰণে আহিব আৰু অসমৰ কাৰণে আহিব তথা আজি ঘোষণা কৰা Btrৰ যিটো ৰিজাল্ট এই ৰিজাল্টটো কিন্তু আশাৰ ৰেঙনি। অনাগত দিনবোৰতো Btrৰ কাৰণে ফলাফল আহি থাকিব আৰু এইটোৱে আশা কৰিছোঁ। এইখিনিয়ে ধন্যবাদ। জয় অসম।